সুপ্ৰভাত জনালোঁ সকলোকে। সকলো নিশ্চয় ভালে আছে, ময়ো ভালে আছোঁ। আজি কেইপাহমান ফুল ছিঙি লৈছোঁ। আজি গণেশ চতুৰ্থী হয় আৰু যেতিয়াৰ পৰাই মই দোকান খুলিছোঁ, মই গণেশ পূজা কৰিয়ে মই দোকানখন আৰম্ভ কৰিছিলোঁ আৰু এইভাগ মূৰ্তি তেতিয়াৰ পৰাই মোৰ লগতেই আছে আৰু তেওঁৰ যিদিনা চতুৰ্থী হয়, সেইদিনাখনি মই ৰাতিপুৱাতে আহি দোকান সাৰি মচি লৈ মই নিজেই পূজাভাগ কৰোঁ। পূজানো কি, পূজাৰ নিয়ম মই একো নাজানো। আচলতে মনৰ পৰা মই যিকণ জানো, মই তেনেকৈ তেওঁৰ চৰণত উৎসৰ্গা কৰোঁ আৰু মোৰ এটা বিশ্বাস হয়, ভগৱানক যদি আপুনি মনৰ পৰা কিবা অকণমান অৰ্চনা কৰে, বহুত বেছি একো দিব নালাগে, যিকণ আপুনি আপোনাৰ সাধ্য অনুযায়ী উৎসৰ্গা কৰে, তেওঁ তাতেই সন্তুষ্ট হয়, সেয়া মোৰ বিশ্বাস। আৰু সকলোৰে মংগল কামনা কৰিলোঁ, সকলোৰে শুভ হওক। আৰু আজিৰ পৰা অকণমান পূজা নিচিনা বতৰ এটা লাগিছে, হয়নে নহয় জনাব। আৰু ভিডিঅ'টো বহুত দীঘলীয়া নকৰোঁ, আজিলৈ আহিলোঁ আৰু সকলোৰে মংগল কামনা কৰিলোঁ।